স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ বাবে এক বিশেষ দিন। 15 আগষ্ট 1947 চনত ভাৰতৰ উপনিৱেশবাদৰ পৰা মুক্তি লাভ কৰাৰ দিনখনক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটো ভাৰতীয় স্বাধীনতা আন্দোলনৰ দীৰ্ঘ সংগ্ৰামৰ শেষ বিন্দু আৰু ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভৰ দিৱস। স্বাধীনতা দিৱস 15 আগষ্ট তাৰিখে ভাৰতত প্ৰতি বছৰে উদযাপন কৰা হয়। এই দিনটোত ভাৰতে ব্ৰিটিছ ৰাজৰ পৰা মুক্তি লাভ কৰি এক স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজস্ব সংবিধান প্ৰণয়ন কৰাৰ অধিকাৰ লাভ কৰিছিল। এই দিনটোত দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান নেতাসকলৰ আৰু মুক্তিযোদ্ধাসকলৰ ত্যাগ আৰু বলিদানৰ সোঁৱৰণ কৰা হয়। তেওঁলোকে নিজৰ প্ৰাণৰ বিনিময়ত দেশৰ স্বাধীনতা আহৰণ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত সুৰক্ষা বাহিনীৰ পেৰেড, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয়। স্বাধীনতা দিৱস নতুন প্ৰজন্মৰ বাবে এক উৎসাহৰ উৎস। বিদ্যালয়, মহাবিদ্যালয়ত বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে এই দিনটো উদযাপন কৰা হয়, য'ত শিশু-কিশোৰে দেশৰ ইতিহাস আৰু জাতীয় বীৰসকলৰ বিষয়ে বেছি জানিবলৈ পায়। স্বাধীনতা দিৱস মাত্ৰ এক দিৱস নহয়, ই এক গভীৰ সামাজিক আৰু ৰাজনৈতিক তাৎপৰ্যৰ দিন। ই দেশবাসীক দেশৰ ইতিহাস, সংস্কৃতি আৰু একতাৰ মূল্য বুজিবলৈ সহায় কৰে। ভাৰতৰ ইতিহাসত এই দিনটোৱে এক নতুন যুগৰ আৰম্ভণি কৰে, য'ত ভাৰতবাসীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। স্বাধীনতা দিৱসৰ দিনটো ভাৰতৰ ইতিহাসৰ এক অন্যতম মহত্বপূৰ্ণ দিন। এই দিনটোৱে আমাক আমাৰ দেশৰ সংস্কৃতি, ইতিহাস আৰু গণতান্ত্ৰিক মূল্যবোধৰ সন্মান কৰিবলৈ উদ্দীপিত কৰে। এই দিনটোৱে আমাক ত্যাগ, সংকল্প আৰু একতাৰ মূল কথা শিকায়। ই মাথো এক দিন নহয়, ই হৈছে এক প্ৰতিজ্ঞা, সন্মান আৰু এক নতুন যুগৰ সূচনা। দেশৰ সকলো নাগৰিকৰ দায়িত্ব এই বিশেষ দিনটোত মাহাত্ম্য উপলব্ধি কৰি নিজ নিজ দায়িত্ব পালন কৰি দেশৰ প্ৰগতিৰ পথত অব্যাহত থকাটো। ভাৰতৰ স্বাধীনতা দিৱস, ত্যাগ আৰু সংগ্ৰামৰ পৰিণতি, এই দিনটোৱে আমাক সজাগ কৰি তোলে যে দেশৰ উন্নতি আৰু একতাই আমাৰ মূল লক্ষ্য হোৱা উচিত। ধন্যবাদ।